এইটো দেখিবলৈ ইমান পোৱা নাযায় এইমতে আমাৰ মাছ দুই এটা উঠে আমি এতিয়া মঙ্গলদৈ ওচৰৰ এখন ওচৰত আছোঁ ইয়াত এতিয়া বানপানী আপোনালোকে দেখিবলৈ পাইছে বানপানী আমাৰ জাষ্ট ষ্টাৰ্ট হৈছিল যোৱাকালি ইয়াত এইটো লেভেলত আছিল আজি পানী কিছু কমিছে তো আমি ইয়াতে অলপ চাবৰ কাৰণে আহিলোঁ চৰ এৰিয়াত বানপানী কেনেকুৱা হয় আৰু ইয়াৰ অঞ্চলৰ মানুহে কেনেকৈ বাস কৰে তো ইয়াৰ পিছত আমি আৰু ভিতৰলৈকে যাম তো আমি এতিয়া এখন সৰু নাৱত উঠিছোঁ আমি এতিয়া নাৱত প্ৰায় 4জন আছোঁ এইফালে অকণমান ওখ তো এইটো হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ খুঁটি সেইটো নদী মাজত এই অকণমান ওখ এই চৰ এৰিয়াটো গতিকে আপ ডাউন থাকে এইখিনি ডাউন কাৰণে পানী এইখিনি ওখ আৰু সেইটো একদম ব্ৰহ্মপুত্ৰৰ মেইন খুঁটি তাৰ ভিতৰত গ'লে ব্ৰহ্মপুত্ৰৰ একেবাৰে মেইন ব্ৰহ্মপুত্ৰ পোৱা যাব চ' আমি এতিয়া আহি পাৰ পালোহি তো ইয়াৰ পৰা আমি খোজকাঢ়ি ভিতৰত যাম তো ইয়াতে বহুত খেতি বাতি হয় সেইবোৰ চাম চাই আজি দিনটো ইয়াতে থাকিম তো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাব চেষ্টা কৰিম ইয়াত খেতি কি হয় বৰ্তমান খেতি প্ৰায় নাই চব খেতি ইয়াৰ আগত মাকৈ খেতি কৰে তেওঁলোকে মাকৈ খেতি এতিয়া নাই বাৰু তো নাওখন হিলি আছে অকণমান ভয়ো লাগে তো আপোনালোকক নেক্সট আৰু দেখাম বন্ধুসকল আপোনালোকে ইয়াৰ আগত দেখিছিলে আমি নাৱেদি আহি আছিলোঁ নাৱেৰে আহি আমি এখন চাপৰিত ৰখিছোঁ তো তাত আমি ধুনীয়া পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ তাৰপিছত তাৰ মাজতে আপোনালোকক আমি এটা বস্তু দেখাবলৈ ওলাইছোঁ যিটো আপোনালোকে সাধাৰণতে আমাৰ যিটো গাঁও অঞ্চলত আগতে আছিলে সেইটো আজিকালি প্ৰায় নেদেখাই হ'ল কিন্তু টাউন বা আপুনি চহৰত সেইটো বস্তু দেখিবলৈ নাপায় তো আপোনালোকে বেছি সময় নৰখাই বস্তুটো আপোনালোকক দেখাওঁ এইখন জাল চাওক এইখন সাধাৰণতে 4ঠেঙীয়া জাল বুলি কয় তো এইটো ধুনীয়াকৈ এনেকৈ এৰি পিনে এইডাল ৰছী এয়া আমি নদীত চৰত আছোঁ তো এনেকৈ কিছু সময় থকাৰ পিছত জাষ্ট আপোনালোকে এনেকৈ উঠাই দিব এতিয়া মাছ পাওঁ নে নাপাওঁ তো মাছ উঠিছে এটা আমাৰ ভাগ্যত এটাই মাছ আছিলে ইয়াত ধৰাৰ প্ৰচেছ এইটো তো ইয়াৰ পিছত আমি নেক্সট খেতি চাবলৈ যাম তো এনেকৈ সৰু সৰু কিছুমান আপোনালোকৰ দৃশ্য দেখাম যিটো আপোনালোকে আমাৰ চহৰ বা সাধাৰণতে আজিকালি গাঁৱতো দেখা নাপায় ইয়াত আপোনালোকৰ চৰ অঞ্চলত সাধাৰণতে মৰাপাটৰ বাৰিষাৰ টাইমত মৰাপাটৰ খেতিটো বহুত দেখা যায় ইয়াতো মৰাপাটৰ খেতি কৰিছিলে কিন্তু ভাল হোৱা নাই পুৰা বানপানী হোৱাৰ কাৰণে মৰি গৈছে বুলি কৈছে তো ইয়াতে মৰাপাটৰ খেতি ইয়াৰ পিছত আপোনালোকক আমি ভেন্দি খেতি দেখাম চৰ অঞ্চলত ভেন্দি খেতি আহক গোটেই জীবন বিচাৰিলেও অনেক দিবস ৰাতি চাওক মই এতিয়া ক'ত আছোঁ
এয়া ভেন্দি খেতি চৰ অঞ্চলৰ ভেন্দি খেতি খেতিটো অলপ ইমান ভাল হোৱা নাই কাৰণ বানপানী আহি বহুখিনি নষ্ট কৰিছে আদাৰৱাইজ ইয়াতকৈ ভাল খেতি হয় বুলি কয় আমি যিবোৰ ভেন্দি আমি গুৱাহাটী হওক মংগলদৈ হওক ওদালগুৰি হওক মানে অসমৰ যিকোনো অঞ্চলত খেতিটো সাধাৰণতে মানে ভেন্দিয়ে হওক চব্জি খেতি চব যিহেতু আপোনালোকে জানে চৰ অঞ্চলৰ পৰাই যায় আৰু যিটো আমাৰ মংগলদৈ খাৰুপেটীয়া এই অঞ্চলৰ যিটো মানে চব্জি খেতি অসম বিখ্যাত তো ইয়াৰ পৰা ডুবাইলৈকেও মানে আমাৰ চব্জি গৈছে যিটো আমাৰ কাৰণে গৌৰৱ এই ভেন্দি খেতিত আছোঁ ভেন্দি খেতিটো এটা খুবেই মানে লাভদায়ক খেতি হয় এতিয়া চাওক তাৰোপৰি এই খেতিটো আপোনালোকে নিজৰ ঘৰতো 10-15ডাল কৰিব পাৰে যিটো আপোনালোকে ঘৰত খাবৰ কাৰণে খুবেই ভাল বেছি কষ্টৰ প্ৰয়োজন নাই অলপ চলপ পোক লাগে যিটো আপোনালোকে নিম বা হালধি দি পিনে আপোনালোকে মেইনটেইন কৰিব পাৰে তো এইটোৱে আমি মাছ মৰা চালোঁ ভেন্দি খেতি আৰু ইয়াত এতিয়া বৰ্তমান বিশেষ খেতি নাই তাৰপিছত আপোনালোকক অলপমান মাকৈ খেতি দেখাব চেষ্টা কৰিম যদি পাৰোঁ তো বন্ধুসকল আমি এই চৰত আহি এখন চৰৰ বিদ্যালয় পালোঁ বিদ্যালয়খন এইকাৰণে দেখাব বিচাৰিছোঁ যাতে বিদ্যালয়খনৰ যিটো পৰিৱেশ দেখা পালোঁ চৰ বুলি ক'লে আমি সাধাৰণতে মানে যিটো আমি মনত ভাবোঁ যে একদম মানে একেবাৰে বেকৱাৰ্ড এখন স্কুল হ'ব পাৰে চৰ অঞ্চলত যে এনেকুৱা এখন ধুনীয়া স্কুল হ'ব পাৰে সেইটো দেখি পিনে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ ইয়াৰ স্কুলৰ পৰা পাৰ্মিশ্যনটো লৈ লৈছোঁ তো আপোনালোকে আহক স্কুলখন দেখাওক ইয়াত স্কুলখনত সোমাই প্ৰথমতে আপোনালোকে ঘৰত যেনেকৈ সোমাই আপোনালোকে কি পায় এখন ফুলনি বাগিচা ইয়াত চাওক আহক কি সুন্দৰ এখন ফুলনি বাগিচা আপোনালোকে দেখিবলৈ পাব আপোনালোকে চাওক কি সুন্দৰ এখন ফুলনি বাগিচা য'ত নেকি চৰ অঞ্চলত ইমান সুন্দৰ এখন বাগিচা হ'ব বুলি আপোনালোকে কল্পনা কৰিব নোৱাৰে সাধাৰণতে তো এইখন দেখি মই সঁচাই মন কি বুলি ক'ম আপোনালোকক তাৰোপৰি ইয়াত চাওক ৱাল পেইণ্টিঙৰ পৰা আদি কৰি কি সুন্দৰ সুন্দৰ পেইণ্টিং স্কুলখনত তাৰোপৰি চাওক হেংগিং টাব লগাই থৈছে যিটো চৰ বুলি ক'লে এইবোৰ যে হ'ব পাৰে আপোনালোকে কল্পনাই কৰিব নোৱাৰে ইয়াত কি সুন্দৰকৈ টাব লগোৱা আছে এইফালেও লগোৱা আছে স্কুলৰ এইফালে চাওক কি সুন্দৰ হৈছে তাৰোপৰি আপোনালোকক দেখাওঁ ইয়াতকৈ ভাল আৰু এটা কথা কওঁ তেওঁলোকৰ যিটো লেট্ৰিন বাথৰুম কি ধুনীয়াকৈ সজাই ৰাখিছে চাওক তাৰোপৰি স্কুলখন আপোনালোকে দেখিছে কি ধুনীয়া চাফ চিকুণ চাওক ইয়াত তেওঁলোকৰ পানীৰ কাৰণে পানীৰ যিটো ৱাটাৰ চাপ্লাই ৰানিং ৱাটাৰ চাপ্লাই আছে তাৰোপৰি বয়জ এণ্ড গাৰ্লছ ছেপাৰেট টয়লেট আছে গতিকে স্কুলৰ যিটো পৰিৱেশ চালোঁ খুবেই সুন্দৰ তো এতিয়া বানপানী হোৱাৰ কাৰণে ল'ৰা ছোৱালী অলপ কম আহি আছে বোলে কিন্তু আমি নেক্সট টাইম আহিবলৈ চেষ্টা কৰিম স্কুলখনলৈ পিছফালে কি সুন্দৰ নদী আপোনাৰ এইফালে কি সুন্দৰ চাওক ইয়াতকৈ সুন্দৰ পিছফালে চাওক কি সুন্দৰ আমাৰ ব্ৰহ্মপুত্ৰ নদী আছে ব্ৰহ্মপুত্ৰ নদী এনেকুৱা সুন্দৰ পৰিৱেশত শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ ক্লাছ কৰিব পাৰে তো এইখন দেখাব পায় মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ তো ঠিক আছে ইয়াৰ পিছত আপোনালোকক যদি বেলেগ খেতি বা কি আছে কাৰণ চৰ অঞ্চলত সাধাৰণতে আপোনালোকে খেতিৰ বাদে বেলেগ ইমান বিশেষ দেখা নাপায় বা মাছ দেখাব মাছ মাৰিব এইবোৰে দেখা পায় তো আমি ইয়াৰ পিছত আপোনালোকক নেক্সট ভিডিঅ'টো প্ৰায় শেষৰ পিনে আহিছোঁ পাৰিলে আপোনালোকক খেতি দেখাম যদি কিবা কৰা নোৱাৰোঁ আমি ইয়াৰ পৰাই আজি দিনটো সামৰি আমি নেক্সট উভতনি যাত্ৰা আৰম্ভ কৰিম তো বন্ধুসকল আমি আজিৰ লাষ্ট সামৰণি যাত্ৰা আমি এতিয়া উভতি গৈ আছোঁ এয়া নাৱত উঠিম এতিয়ালৈকে নাও যাত্ৰা হোৱা নাই নাৱৰীয়াজন অহাৰ লগে লগে আমি নাৱত আকৌ ৰিটাৰ্ণ যাম এতিয়া
বাকী আপোনালোকে কেনেকৈ পালে ভিডিঅ'টো ক'ব, কিবা ভুল থাকিলে দেখাই দিব, আৰু যিখিনি পাৰোঁ দেখালোঁ আপোনালোকক। ইয়াতকৈ বেছি কাৰণ এতিয়া বানপানীৰ সময়, বহুত খেতি বাতি নাই। নেক্সট যেতিয়া বানপানী কমিব তেতিয়া আকৌ এটা ভিডিঅ' বনাই আপোনালোকক ইয়াৰ পিছৰ অংশ আপোনালোকে চাব দিয়ক। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, আৰু আপোনালোকৰ কমেণ্ট পাম বুলি আমি আশা কৰিলোঁ। নমস্কাৰ।